হেল্ল' ফ্ৰেণ্ডছ, আজি বিশ্ব পৰিৱেশ দিৱস হয়। আজি পৰিৱেশ দিৱসৰ মানে কিনো ক'ত কি কৰিছে চাম বুলি ওলাই আহিছোঁ। মই আহিছোঁ আৰু মোৰ লগত আছে আমাৰ জুন্দা। আমি দুটা আহিছোঁ। বৰ্তমান আছোঁ আমি ডিছই বাগানত। আজি ডিছই বাগান ফালে মানে ওলাই আহিলোঁ চাবলৈ। এইফালে বৰকৈ অহা নহয়, সেইকাৰণে আজি এইফালে ওলাই যাওঁ, এইফালে চাওঁগৈ। আৰু এইখনে হৈছে ডিছই চাহ বাগানৰ আপোনাৰ কি হয় হোৰ্ডিংছ আৰু ধৰক ইয়াতে লিখা আছে ডিছই টি ষ্টেট, ডিছই চাহ বাগিচা। আৰু এইখিনিৰ পৰা কি হৈছে মানে 6টা বজাৰ পিছত এইফালে মানে এণ্ট্ৰি নিদিয়ে আৰু 6টা বজাৰ আগতে এণ্ট্ৰিহে হ'ব, তাৰপিছত নহয় আৰু এইখিনিত। এইবোৰ কি কুটি লাগি আছে এইটো নামটো নাজানো দেই, দেখিবলৈ কিন্তু বৰ ধুনীয়া, ভাল লাগিছে দেখি। এই ফেক্টৰী চাবলৈ আহিছে, ফেক্টৰী চাম বুলি কৈছে সিহঁতি। কৈছে আজি ফেক্টৰীত সোমাবলৈ নিদিওঁ বোলে। আৰু এয়া হৈছে আমাৰ ডিছই বাগানৰ সৌন্দৰ্য। আৰু সেইখন হৈছে নাগা পাহাৰ। এইফালে গ'লে মানে কি হয়, এইফালে হেৰি ওলাই নেকি বুলি কয়, ডিছই ভেলী ফৰেষ্ট ওলাইগে নেকি। সেইটো ইমান ভালকৈ নাজানো বাৰু, মানে গৈ পোৱা নাই তেনেকৈ। প্ৰত্যেকবাৰে যেনেকৈ গছপুলিখিনি মানে ৰুই থৈ যায়, এইবাৰ তেনেকৈ গছপুলি তেনেকৈ ৰুই থৈ যোৱা দেখা নাই। আৰু মানে যোৱাবাৰ যিখিনি গছপুলি ৰুইছিলে কিন্তু সেইখিনি গছপুলিও এইবাৰ মানে দেখা নাই। বাদেই দিলে নেকি সম্ভৱ ৰাইজসকলে। এইবাৰ মানে গছপুলি বহুত কম দেখিছোঁ ৰাস্তা কিনাৰত। আচলতে গছপুলি ৰুলেই নহ'বতো, মানে গছপুলিখিনি প্ৰতিপালো কৰিব লাগিব, যাতে মানে গৰু ছাগলীয়ে আজি খাই শেষ কৰি নিদিয়ে। আচলতে গছপুলি ৰোৱা মানে কোনো ডাঙৰ কথা নহয়। গছপুলি কোনে চবেই ৰুব পাৰে, কিন্তু গছপুলিটো ডাঙৰ কৰাটোহে মেইন কথা। এতিয়া ধৰক মই গছপুলি এটা ৰুই দিলোঁ, মোৰ কাম তাতে শেষটো হৈ যাব নোৱাৰে। মোৰ দায়িত্ব হ'ব লাগিব যে মই গছপুলিটো কেনেকৈ ডাঙৰ কৰোঁ, কেনেকৈ মানে ছাগলী গৰু আদিৰ পৰা মই সেই পুলিটো মানে ৰক্ষা কৰোঁ। গছপুলি ৰুই দিলে নহ'ব নহয়, গছটো ডাঙৰ হ'ব লাগিব। ডাঙৰ হ'লেহে তাৰ পৰা মানে যিটো বেনিফিট হ'ব সেইটো আমি পাম। এনেই আৰু মানে ফটো মাৰিবৰ কাৰণে যদি গছপুলি এটা ৰুই দিওঁ তেন্তে আৰু কিডাল হ'বগৈ। ফটো মাৰিলোঁ, ফেচবুকত দিলোঁ, ছ'চিয়েল মিডিয়াত মানে ভাইৰেল হ'ল, আৰু সেইটো হ'লে নহ'ব নহয়। মই যিটো গছপুলি ৰুইছোঁ সেই গছপুলিটো মানে কামত দিব লাগিব। এনেই ধৰক আৰু এটা কথা, যিকোনো গছপুলি এনেই ৰুলে নহ'বতো। আৰু বহুতোৱে মানে ৰোৱা দেখিছোঁ, এই যিকোনো কিবা এটা গছপুলি বাৰীৰ পৰা খান্দি আনিলে ৰুই দিলে, সেইটো নহয় নহয়। গছপুলি ৰুলে সদায় মানে এনেকুৱা ৰুব লাগে যাতে মানে চৰাই চিৰিকটি মানে জীৱ জন্তু আছে নহয়, যিবোৰ মানে বনৰীয়া, সিহঁতৰ কাৰণে মানে এইটো ফল মূল খাব পৰা ধৰণৰ গছপুলি ৰুব লাগে। অকল আৰু মানে এই কোনো ফল মূল নথকা গছ কিছুমান ৰুই তেনেকৈ কৰিলেতো নহ'ব নহয়। চৰাই চিৰিকটিখিনি মানে এইটো কি বস্তু খাব, তাহাঁতকতো খাদ্যৰ প্ৰয়োজন হয়। সেইবোৰ কাৰণে মানুহে অকণমান মানে চালি জাৰি চাই গছপুলিবোৰ ৰুব লাগে। আৰু মানে কি হয়, ল'ৰা ছোৱালীবোৰক মানে সৰুৰ পৰা শিকাব লাগে, গছপুলি মানে ধৰক ৰুব লাগে। গছৰ পৰা কি হয় কি নহয়, কোনবিধ গছে কি মানে ফল দিয়ে, কি খাব পাৰি কি নোৱাৰি, চৰাই চিৰিকটিখিনি মানে কি খায়, কি ফল মূল খাব পাৰে, ধৰক তেনেকুৱা ধৰণৰ বস্তু মানে সৰু ল'ৰা ছোৱালী মানে সৰুৰ পৰা যদি শিকোৱা হয় নহয়, তাহাঁতিও মানে কি হয় সৰু পৰা এইবোৰ মানে জানি উঠিব। তেতিয়া কি হয় ডাঙৰ হ'লে মানে প্ৰব্লেম নহয়গৈ আৰু সৰুৰ পৰা যেতিয়া মানে শিকি যাব। আৰু এটা কথা, অকল যে গছ পুলি ৰুইছোঁ মই পৰিৱেশৰ কাৰণে মানে চিন্তা কৰোঁ সেইটো কথা নহয়। এতিয়া ধৰক আমাৰ বহুতো তেনেকৈ প্লাষ্টিকৰ বস্তু আছে, যিবোৰ মানে গুটখাজাতীয় বস্তু, চিপছ আৰু কিবা পলিথিন ধৰক, আৰু যিখিনি মানে আমি যদি সেই বস্তুখিনি নিৰ্দিষ্ট এটা জেগাত যদি আমি মানে সেই বস্তুখিনি নেপেলাওঁ, তেতিয়াহ'লে পৰিৱেশ ভাল হৈ থাকিব জানো? সেই বস্তুখিনিতো এটা নিৰ্দিষ্ট জেগাত মানে পেলাব লাগিব। এতিয়া ধৰক গুৱাহাটীত যিখিনি মানে বানপানী হয়, সেইখিনিতো অকল মানে গছ গছনি নথকাৰ কাৰণেতো নহয়। তাত বেছিভাগ যিখিনি মানে কৃত্ৰিম বানপানী যে হৈছে গুৱাহাটীত, সেইখিনি হৈছেতো মানুহ, তাৰ যিখিনি মানে স্থানীয় মানুহ, সিহঁতে মানে যি আৱৰ্জনাখিনি আছে ন, সেইখিনি কি হয় সেই খালতে পেলাই দিয়ে।
তেতিয়া কি হয় জাম লাগি যায়, জাম লগাৰ ফলত কি হয় বানপানী হৈ যায়। মানে অকল গছ ৰোৱা কথাটোৱে নহয়, তাৰ লগত বাকী যিখিনি মানে পৰিৱেশৰ লগত মানে জড়িত সকলো বস্তু মানে কি হয় চালি জাৰি চাব লাগিব। তেতিয়াহে মানে কি হয় পৰিৱেশ দিৱস মানে পতা মানে যিটো অৰ্থ নাই সেইটো সাৰ্থক হৈ উঠিব। নহ'লে আৰু এনেই গছপুলি ৰুই দিলে কিডাল হ'বগৈ আৰু। মই ৰুইছোঁ আজি, বেলেগ এজনে ৰুইছে গছপুলি হৈছে, পিছদিনাখন দেখিছোঁ গছপুলি নাই, গছপুলি ফিনিছ, ছাগলীয়ে খাই পেলালে। আজি ফেচবুকত পাইছিলোঁ এটা মানে মেমেই ধৰক আৰু, ছাগলী এজনী আছে মানে কৈছে যে গছপুলিটো ভালকৈ ৰুবি, বেৰ চেৰ দিবি, মানে কথা তেনেকুৱা ধৰণৰ আৰু। মানুহে মানে গছপুলি ৰুৱে, কাম নাই, ৰুই থৈ আহে পিছ মানে আধা ঘণ্টা ধৰক আৰু 10-5 মিনিটো নালাগে কিজানি, ছাগলীয়ে খাই চেচ দি দিয়ে। এইবোৰে চলিছে ন জোনদা? একেটা কথাই এয়াই পালন নকৰে। পালনটো বেছি প্ৰয়োজন হয় নাই? আকৌ তাৰ লগত এইবোৰ হেৰি যে আছে খাল চালতে যে মানে পলিথিন চলিথিন পেলাই দিয়ে, সেইখিনিওতো মানিব লাগিব। পালনটোহে বেছি, ৰোপণ কৰিবলৈ চবেই পায় আচলতে, আৰু কেমেৰা তুলিবৰ কাৰণে, ভিডিঅ' কৰিবৰ কাৰণেতো ছ'চিয়েল মিডিয়া দিবৰ কাৰণে চবেই বনায়, কিন্তু পালন কৰাটোৱে মেইন। কাৰ্যত মানে নহয় পটককৈ। ল'ৰা ছোৱালী ডাঙৰ কৰাৰ নিচিনা একে কথা। কাৰণ ধৰি লওক 10-12 বছৰলৈকেতো ল'ৰা ছোৱালীটো ডাঙৰ কৰিব লাগিব, তাৰপিছতো সিহঁতি নিজৰ কামটো কৰিব পাৰিব, তেনেকুৱাই সেই নিচিনাই আৰু কথাখিনি। এতিয়া পাই গ'লোহি আমি বেলেগ এটা ঠাইত পাইছোঁ। এইডোখৰ মানে অলপ আগত আছোঁ আৰু। এইডোখৰ মানে ফটোৰ কাৰণে বহুত ধুনীয়া জেগা। আপুনি যদি DSLR CSLR মানে লৈ আনে নহয়, ফটো ধুনীয়া উঠিব। আৰু যিটো ৰাস্তা মানে এইফালে দেখিছে নহয়, এইটো ৰাস্তা আপোনাৰ গিবন পোৱাৰ আগত যিটো মানে আছে নহয় ৰাস্তাটো, লেফ্ট ছাইডত সোমাই দিলে হৈ যায়, পাই যায়হি। আহিব আপোনালোকেও চাব কেনেকুৱা জেগা, বহুত ধুনীয়া জেগা হয়। আমি যাম আৰু বেছি সময় নাই ইয়াত, বেছি টাইম নকৰোঁ, তাৰপিছত যামগৈ আৰু এফালৰ পৰা। আৰু ভিডিঅ'টো শেষলৈকে চাব, আমি কি কৰিছোঁ কি নাই মানে পৰিৱেশ দিৱসত। ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইবো কৰি দিব। এইটো ৰাস্তা দি আহিছিলোঁ, একদম মানে ধুধৰালিৰ পৰা আহি এতিয়া পালোহি আমি গিবনৰ ষ্টেচনত পালোহি। এইটো বন্ধ হৈ গ'ল আৰু এতিয়া এইখিনি একো নাই। বান্দৰ আছে, বান্দৰৰ ঘৰ। আহক অকণমান চাই দিওঁ, আহিলোঁ যেতিয়া আৰু। পৰিৱেশ দিৱস যেতিয়া মানে কি হয় একদম প্ৰকৃতিৰ মাজতে সোমাই আছোঁ আৰু গোটেইখন। আৰু যিটো ৰাস্তাত আহিছিলোঁ মানে আপুনি ভয়ে খালেহেঁতেন। সেইটো অলপ ৰেকৰ্ড কৰি থৈছোঁ বাৰু আপোনালোকৰ কাৰণে, দেখুৱাম বাৰু। এইটো আমাৰ হৈছে লোহা গাড়ী যোৱা ৰাস্তাটো। লোহা গাড়ীখন গ'লহে চাগে। এইটো গিবন। এইফালে গৈ থাকিলে আমি যদি গাড়ীখন তুলিব পৰা নহয়, ডাইৰেক্ট একদম লাহিঙত নামি দিব পাৰিম ধুনীয়াকৈ। আভাৰতে কৰিব নোৱাৰে, ইফালৰ পৰা মাৰিলেহে মাৰিব। আহক এইফালে যাওঁগৈ অকণমান। গাড়ীখন আহিছে নেকি ন? এইবিলাক ফৰেষ্টৰ অফিচ আৰু এইখিনি চাগে গাড়ী ধৰা গাড়ী। উলঙাপাৰ গিবন। লাজ কৰিছ, খাই থাক। কোনটো? হলৌটো মই এবাৰে দেখিছোঁ। মানে ৰাস্তাত যাওঁতে দেখিছিলোঁ, গছৰ ওপৰত উঠিছে। আৰু এইবোৰ হৈছে মানে কি হয়, এইবোৰ গাড়ী দুখন যে দেখিছিলে ন, চিজ কৰা হয়। চিজ কৰাখিনি 3-4 বছৰ হৈ গ'ল বুলি কৈছে। এটা গাড়ী গ'ল বোলে, আৰু যাব নেকি বোলে। নিলাম হ'ব, নিলাম হ'লেহে দিব পাৰে এইখিনি। চিজ কৰা বস্তু এনেই ডাইৰেক্ট দিব নোৱাৰেতো। এইকেইটা বান্দৰকেইটা দেখিছে, ক'ত উঠি আছে সিহঁতি। পৰিৱেশৰ মাজত আৰু একদম মানে সেউজীয়া পৰিৱেশৰ মাজত আজি গোটেই দিনটো মানে পিছবেলাটো আৰু দিনটো নহয়, ঘূৰি ফুৰিছোঁ আৰু। এইখন গিবনলৈ মানে এনেই চাই দিলোঁ আৰু। চাই এতিয়া মানে কি হয়, এইফালে
ইটো ৰাস্তাত মানে অলপ বেয়া আছিলে, সেইকাৰণে এইফালে বাগানৰ মাজতে সোমাই দিলোঁ। অকণমান মানে ভিউটো দেখাই দিছোঁ সেইকাৰণে আপোনালোককো। কি ধুনীয়া সেউজীয়া চাৰিওফালে একেবাৰে বাগানৰ মানে একদম ধুনীয়া পৰিৱেশ আৰু অকণমান মানে ভাল লাগিছে, অকণমান দৌৰ মাৰি দিওঁ আৰু এনেকুৱা পৰিৱেশত অকণমান মানে দৌৰ মাৰিলে একো স্বাস্থ্যৰ কাৰণে বেয়া নহয়, সেইকাৰণে দৌৰ মাৰিয়ে দিছোঁ আৰু ইয়াত অক্সিজেনটো পূৰা আছেতো, প্ৰব্লেম নাই। আজি পৰিৱেশ দিৱস বুলি অকণমান ওলাই আহিলোঁ, লগতে মানে কি হয় এই মনটোও ভাল লাগিলে ওলাই মেলি আহি। সেউজীয়া পৰিৱেশ, মই আৰু জোনদা আছিলোঁ আজি, মানে বেলেগ কোনো নাই লগত, চব মানে কামত ব্যস্ত। এতিয়া আছোঁ আমি গিবনতে ধৰক, আৰু গিবনৰ ছাইডৰ যিখন বাগান সেইখনতে আছোঁ, অকণমান এনেই চাই দিছোঁ, ফটো দুই এখন তুলি লৈছোঁ আৰু ভিডিঅ'টো ইমানেই আছিলে, বিশেষ দীঘল নকৰোঁ আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈও এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকে। কাষতে থকা বেল আইকনটো অল কৰি দিব, অল কৰি দিলে মই যেতিয়া মানে যিকোনো ভিডিঅ' আপলোড কৰিম তেতিয়ালৈকে মানে কি হয় তৎক্ষণাত আপোনালোকে মানে ন'টিফিকেশ্যনটো পাই যাব। বাৰু আজিলৈ ভিডিঅ'টো ইমানেই, আকৌ পুনৰ বেলেগ এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।